বাৰু ধৰি লওকচোন, ভাবকচোন এবাৰ ইন্দ্ৰিয় সন্তুষ্টি লাভ কৰেনে? চকু, কাণ, নাক, হাত ভৰি আদিক ইন্দ্ৰিয় বুলি কোৱা হয়। 5 জ্ঞান ইন্দ্ৰিয়, 5 কাম ইন্দ্ৰিয়। মন দিবচোন, এই ইন্দ্ৰিয়বোৰৰ কাৰণেই আমি বাৰে বাৰে ঠগন খাব লগা হয়। কেতিয়াবা চকুযোৰে কৈছে নেকি আপোনাক, ভাই ভনী, মা দেউতা, পৰিয়াল আদি বহুত দেখিলোঁ, বছ হৈ গ'ল আৰু নাচাওঁ? কেতিয়াও কোৱা নাই। প্ৰতিদিনে চায়ে থাকিম, চায়ে আছোঁ, সদায় চাই থাকিবই মন কৰে। কেতিয়াও ভাগৰা নাই। এদিনো যদি বন্ধ হৈ গ'ল, একেবাৰে হাহাকাৰ লাগি গ'ল, ডক্তৰৰ ওচৰ পাই যাব লগা হ'ব। ডক্তৰৰ ওচৰ পাই যাওঁগৈ। চকুযোৰে দেখা নাই কি হ'ল, চশমা লগাই আহিম, কিন্তু ইন্দ্ৰিয়ই কেতিয়াও মানা নকৰে। ঠিক তেনেদৰে কাণেও কেতিয়াবা মানা কৰিছেনে যে ভাই বহু শুনিছোঁ, বছ আৰু নুশুনো, এতিয়াৰ পৰা মনৰ কথাহে শুনিম? নহয়, কেতিয়াও নুশুনে মনৰ কথা। ডক্তৰৰ ওচৰত গৈ মেচিন লগাই আহিম, তথাপি শুনিম। এই ৰচনাই কেতিয়াও মানা নকৰে। মৰাৰ সময়লৈকে এই ইন্দ্ৰিয়ই কেতিয়াও সন্তুষ্টি লাভ নকৰে। মৰাৰ সময়তো ক'বহে, সন্তানটিক এবাৰ চাই লওঁ, পৰিয়ালবৰ্গক চাই লওঁ। আৰু এই ইন্দ্ৰিয়ৰ কাৰণে আমি ঠগন খাই যাওঁ। কাৰণ ই এক অজ্ঞানতা। এই অজ্ঞানতাৰ কাৰণে আমি ঠগন খাই যাওঁ। এই ইন্দ্ৰিয়ক পৰিচালনা কৰি থকা প্ৰক্ৰিয়াটোৱেই হৈছে মন। এই ইন্দ্ৰিয়ে বস্তু এটাক যেতিয়া দেখি ল'লে, পাবৰ বাবে, সন্তুষ্টি লাভৰ বাবে মনটোলৈ পঠিয়াই দিলে, লগালগ মন দৌৰি পৰিল। আৰু এই মনটোৰ কাৰণেই যে কত অত্যাচাৰ, দুৰ্নীতি আদি হৈ আছে। সেইকাৰণে শাস্ত্ৰই কৈছে এই মনৰ ভূমিকা বহুত ডাঙৰ। আপুনি জানেনে মনৰ স্থান ক'ত? কিছু লোকে কয় মন মগজুত আছে। নহয়, কেতিয়াও নহয়। মন হৈছে এক শক্তি, ঊৰ্জা, তৰংগ। মন হৈছে এটা তৰংগ। মন, দিমাগ এই দুটা বস্তু এটা বেলেগ বস্তু। এই দুটা বস্তুৰ লগত খাপ খুৱাই আমাৰ একো লাভ নাই। মন হৈছে এটা ভাৱতাত্মক বস্তু, ভাৱতাত্মক ঊৰ্জা, শক্তি। দিমাগৰ লগত ইয়াৰ সম্পৰ্ক একোৱেই নাই। দিমাগ এটা বেলেগ স্থানত, মন এটা বেলেগ স্থানত। এইকাৰণেই কৈছোঁ মন এটা তৰংগ, ঊৰ্জা। সেই মনতে সুখ দুখ, ভাল বেয়া সকলো উৎপন্ন হয়। মনটো হৈছে এটা তৰংগ। যেনেদৰে মোবাইল ফোনৰ ক্ষেত্ৰত অসংখ্য তৰংগই আৱৰি আছে। ইটোৰ লগত সিটো সম্পৰ্ক হোৱাৰ লগে লগে ঘণ্টি বাজে, আপুনি নেটৱৰ্ক দেখা পায়। মনটো এটা বহুত ডাঙৰ বস্তু। শৰীৰ থাকিও মন নহ'লে একো কামত নিদিব। সেই একে জেগাতে ৰখি থাকিব। মন নোহোৱাৰ কাৰণে সেই শৰীৰৰ কোনো কামেই নহ'ব। কেতিয়াবা আপুনি অনুভৱ কৰিছেই চাগে, আপুনি ধৰি লওক কিবা এটা কৈ আছিল যদিও আপোনাৰ মনটো সেইখিনিত নোহোৱাৰ কাৰণেই আপুনি সেই মানুহজনৰ কথাটো শুনি নাপালে। আৰু আপুনি পুনৰাই তেওঁক সুধিব লগা হৈ পৰিল। কাৰণ আপোনাৰ মনটো সেই সময়ত যোগ হৈ নাছিলে, যোগ কৰি ৰাখিবই নোৱাৰিলে আপুনি। মানে আপোনাৰ সম্পৰ্কটো যিটো কানেকশ্যনটোৱে কাট খাই গৈছিল। সেয়েহে আপোনাৰ ইন্দ্ৰিয় একেবাৰে কাষতে থাকিও কিন্তু আপোনাৰ মনটো সেই জেগাত নোহোৱাৰ কাৰণে আপুনি সেই কথাটো শুনি নাপালে বা ধৰিব নোৱাৰিলে। সেইকাৰণে মনৰ ভূমিকা বহুত ডাঙৰ। মন যেতিয়ালৈকে প্ৰভুৰ লগত নিমিলিব, নুজুৰিব, তেতিয়ালৈকে কোনো মুক্তি লাভ নহ'ব। সেই মনেই আপোনাক বহু ওপৰলৈ লৈ যাব পাৰে আৰু সেই মনেই বহু তলত আপোনাক পেলাই দিব পাৰে। খন্তেকৰো সময় নালাগিব। মনেই আপোনাৰ শত্ৰু, মনেই আপোনাৰ মিত্ৰ। মনেই আপোনাৰ আত্মাৰ মিত্ৰতা বনাই দিব বা মনেই আপোনাক আত্মাৰ শত্ৰু বনাই দিব। সেইকাৰণে ভাল পথত যাবৰ কাৰণে মনটোক চম্ভালাৰ বহুত প্ৰয়োজন। সেইকাৰণে কয় মুক্তিৰ বাবে মনক কণ্ট্ৰল কৰাটো বহুত আৱশ্যক। বুদ্ধিটো মগজুত হয়, মগজুত আছে, কিন্তু মন হৃদয়ত আছে। সেইকাৰণে পোনপ্ৰথমে হৃদয়তে আঘাত লাগে। প্ৰথমে হৃদয়তে আঘাত লাগিব, মগজুত আঘাত নালাগে। মগজুতটো বুদ্ধিয়ে বাস কৰে, কিন্তু অন্তৰত
মনে বাস কৰে। সেইকাৰণে কোনোবাই যদি কেতিয়াবা আপোনাক কিবা এটা বেয়াকৈ ক'লে, প্ৰথমবাৰ মগজুত বুদ্ধিত আপোনাৰ এটেক নকৰে, সদায় অন্তৰত হৃদয়ত এটেক কৰিব। আপুনি হয়তো অনুভৱ কৰিব পাৰিছে, দুখৰ সময়ত সদায় অন্তৰতেহে আঘাত লাগে, কাৰণ মন ভাৱতাত্মক। তাৰ ভাৱ অনুভৱ হয়, ভাৱৰ উৎপন্ন হয়। সেয়েহে হৃদয়ত অকণমানতে মনত লাগি হৃদয়ত অকণমানতে আঘাত লাগে। সেইকাৰণে বিচাৰৰ বহুত বহল সাগৰ হয় মন। 1 মিনিটৰ ভিতৰতে বহুত চিন্তা জাগ্ৰত কৰি তোলে। আৰু অনেক বিচাৰৰ মাজতে বুদ্ধিৰো বহুত মহত্ব আছে। সেই বিচাৰৰ ধাৰাই যদি আপুনি পথটো যদি বেয়াৰ ল'লে, আপোনাৰ ধ্বংস হৈ যাব। সেইকাৰণে মনটোক কণ্ট্ৰল কৰি যদি আপুনি বিচাৰ ভালদৰে, বুদ্ধি ভালদৰে কৰিলে, তেতিয়াহ'লে আপোনাৰ কোনো সমস্যাই নহ'ব। এজন ব্যক্তিয়ে যেতিয়া ভাবি ল'লে যে এই সংসাৰ একেবাৰে ঠগগামী, বদমাছ মহা, দুৰন্ত এইবিলাকেই বাস কৰি আছে, তেওঁ য'তেই নাযাওক, য'তেই যি নকৰক, সকলোকে দুৰন্ত বুলিয়ে ভাবি লওক। কিন্তু সেই একেজন ব্যক্তিয়ে যদি তেওঁ মনটোৱে ভাবি লয় যে এই সংসাৰ বহু সুন্দৰ, বহু মৰমৰ, তেওঁ সকলোতে শান্তিৰে অনুভৱ কৰে। সেয়েহে কোনো এটা কাম সম্পূৰ্ণ কৰাৰ পূৰ্বে মন বিবেকৰ দ্বাৰা ভাল পথটো বিচাৰ কৰি মনক স্থিৰ কৰি আগবঢ়া উচিত। বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু মোৰ ভিডিঅ'বোৰ যদি আপুনি নতুনকৈ চাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই অল ন'টিফিকেশ্যন বেলটো অন কৰি ল'ব এনেধৰণৰ ভিডিঅ' ন'টিফিকেশ্যনৰ বাবে। ধন্যবাদ। জয় গুৰু শংকৰ, জয় আই।